অলপ দেৰি কৈ পেলাই তাৰপিছত ৰিজাল্ট কম হ'ব। আমাৰ সভাত উপস্থিত সন্মানীয় বিধায়ক মৃণাল শইকীয়া ডাঙৰীয়া, উপস্থিত ৰাইজ, আই মাতৃসকল আৰু যুৱক যুৱতী, বন্ধু বান্ধৱীসকল, অলপ আগতে আমি ব্ৰহ্মপুত্ৰ জিলা পৰিষদ সেই এলেকাৰ গাঁওসমূহৰ স্বচ্ছতা পুৰস্কাৰ বিতৰণ কৰিছিলোঁ। আজি আমি খুমটাই জিলা পৰিষদ আৰু কঠালগুৰি জিলা পৰিষদৰ গাঁওসমূহৰ মাজত স্বচ্ছতাৰ পুৰস্কাৰ ঘোষণা কৰাৰ বাবে সমবেত হৈছোঁ। আপোনালোকে জানে যে আমাৰ অসমত বিভিন্ন ধৰণৰ প্ৰতিযোগিতা আছিলে। তৰ্ক প্ৰতিযোগিতা, ফুটবল প্ৰতিযোগিতা, ক্ৰিকেটৰ প্ৰতিযোগিতা বা গানৰ প্ৰতিযোগিতা, কিন্তু স্বচ্ছতাৰ প্ৰতিযোগিতা আজিলৈকে আমাৰ গাঁৱত আমাৰ অসমত নাছিলে। প্ৰথমবাৰৰ বাবে অসমত স্বচ্ছতাৰ প্ৰতিযোগিতা ক'ত অনুষ্ঠিত হ'ল? খুমটাই সমষ্টিত অনুষ্ঠিত হ'ল। আৰু এই স্বচ্ছতাৰ প্ৰতিযোগিতা অনুষ্ঠিত কৰাৰ বাবে মই খুমটাই সমষ্টিৰ বিধায়ক মৃণাল শইকীয়া ডাঙৰীয়াক অন্তৰৰ গভীৰতম কোণৰ পৰা ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। যোৱাকালি আমাৰ অসম বিধানসভাৰ বাজেট আছিলে। গোটেই দিনটো আমি বাজেটৰ লগত জড়িত আছিলোঁ। ৰাতি মই দলীয় কামত কৰ্ণাটকলৈকে যাবলগীয়া হ'ল। 3000 কিলোমিটাৰ দূৰ। মই যাওঁতে গম পাইছিলোঁ যে আজি যদি মই ৰাতিপুৱা আহিব লাগে, বহুত ৰাতিপুৱাই উঠিব লাগিব আৰু কষ্টও হ'ব। কিন্তু মই এবাৰৰ কাৰণেও চিন্তা কৰা নাছিলোঁ যে মৃণাল শইকীয়াক অনুৰোধ কৰিম নেকি যে আজি নালাগে, অহা 2 দিন পিছত কৰ। কাৰণ মোৰ মনত এইটো আছিলে যে অসমত হোৱা ভাল কামসমূহৰ ভিতৰত খুমটাই কৰি দেখুওৱা যিটো কাম, সেইটো এটা অন্যতম ভাল কাম। সেইবাবে ৰাতিপুৱা 6 বজাৰ পৰা কৰ্ণাটকৰ পৰা যোৰহাট, যোৰহাটৰ পৰা গোলাঘাট আপোনালোকৰ মাজত আহি মই উপস্থিত হলো। আৰু আপোনালোকৰ উৎসাহ উদ্দীপনা দেখি সঁচাকৈ মোৰ মনটো একেবাৰে যাক প্ৰশান্তি বুলি কয়, সেই প্ৰশান্তি অনুভৱ কৰিছোঁ। এইকেইটা দিন মই টিভিত দেখি আছিলোঁ, মৃণাল শইকীয়াৰ টুইটাৰতো দেখি আছিলোঁ, আৰু টিভিটো মই মাজে মাজে দেখি আছিলোঁ যে কিমান ধুনীয়াকৈ খুমটাই ৰাইজে এই স্বচ্ছতাৰ কামত জঁপিয়াই পৰিছিল। গান্ধীজীয়ে ভাৰতক প্ৰথমবাৰৰ বাবে আমাৰ ভাৰতবাসীক কৈছিলে যে স্বচ্ছতা আমাৰ জীৱনৰ এটা পৰিচয় হোৱা উচিত। মহামানৱ মহাত্মা গান্ধীৰ এই বাণীক সৰুগত কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই 2014 চনৰ পৰা ভাৰতত এই স্বচ্ছতাৰ এটা নতুন জাগৰণ এটা সৃষ্টি কৰাৰ কামত আগবাঢ়ি গৈছিলে। তেখেতে স্বচ্ছতাৰ বাবে নিজে হাতত ঝাৰু তুলি লৈছিলে আৰু য'তেই তেওঁ যায় স্বচ্ছতাক জীৱনৰ এটা ব্ৰত হিচাপে আমি যাতে জীৱনৰ লগত তাক সমাহিত কৰি ল'ব পাৰোঁ, তাৰ বাবে মোদী ডাঙৰীয়াই আমাক প্ৰেৰণা যোগাইছিল। আজি আমি গৌৰৱ অনুভৱ কৰোঁ যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত, তেখেতৰ আদৰ্শত অনুপ্ৰাণিত হৈ খুমটাই সমষ্টিৰ বিধায়ক মৃণাল শইকীয়া ডাঙৰীয়াই এই মহান কামটো হাতত লয়। আমাৰ অসমীয়া ৰাইজে অতীজৰে পৰা আমি সদায় প্ৰকৃতিৰ লগত জীয়াই আছিলোঁ।
আজি যিসকল জ্যেষ্ঠ ব্যক্তি এই সভাত উপস্থিত আছে তেখেতসকলে মনত পেলাব যে আমি ৰাতিপুৱা ঘৰৰ পৰা যেতিয়া ওলাই যাওঁ বাহিৰত চৰাই চিৰিকটিসমূহ দেখোঁ দেখিলে আমাৰ মনটো ভাল লাগিছিলে ঘৰৰ পৰিয়ালক ৰাতিপুৱা দেখিলে যেনেকৈ মনটো ভাল লাগে ঘৰত সদায় দেখা পোৱা চৰাই চিৰিকটিসমূহ দেখিলেও আমাৰ মনটো ভাল লাগিছিলে আমাৰ গাঁৱত এটা নিৰ্মল পৰিৱেশ আছিলে গছ গছনি এটা সেউজীয়া আৱৰণ আছিলে তাৰ ফলত আমাৰ আয়ুসো মানুহৰ জীৱনত বেছি আছিলে কাৰণ আপোনালোকে জানে যে যদি গছ গছনি নাথাকে মানুহ জীয়াই থাকিব নোৱাৰে কাৰণ মানুহে জীয়াই থকাৰ বাবে মানুহক আটাইতকৈ যি ডাঙৰ উপাদান লাগে সেয়া হ'ল অক্সিজেন অক্সিজেন নহ'লে মানুহ জীয়াই থাকিব নোৱাৰে আৰু আমি অক্সিজেন ক'ৰ পৰা পাওঁ পৰিৱেশৰ পৰা পাওঁ আমি যি কাৰ্বন ডাই অক্সাইড আমি এৰি দিওঁ তাক গছে লয় আৰু গছে আমাৰ বাবে অক্সিজেন এৰি দিয়ে আজি মানুহে কি কৰিছে গছবোৰ কাটি আছে কিন্তু মানুহে গম পোৱা নাই যে এই গছবিলাক কাটি যিদিনাখনে শেষ হৈ যাব তাৰ পিছত মানুহ জাতিও নোহোৱা হৈ যাব কাৰণ গছ আছে কাৰণেহে মানৱ জাতি জীয়াই আছে আজি আমাৰ চৰকাৰখনে এই অৰণ্যসমূহত আমাৰ বনাঞ্চলসমূহত পুনৰ এবাৰ মানুহৰ বাবে মানুহৰ অক্সিজেনৰ বাবে মুকলি কৰি দিয়াৰ বাবে চেষ্টা কৰিছে যোৱা চৰকাৰৰ দায়িত্ব লৈ আমি প্ৰথম লাম্বিং অভয়াৰণ্যখন আমি মুকলি কৰিছিলোঁ তাতে কিছু মানুহে গৈ অভয়াৰণ্যখন দখল কৰিছিলে হাতীসমূহ চেদেলি ভেদেলি হৈ গৈছিলে হাতী মানুহৰ সংঘাত হৈছিলে আমি মানুহখিনিক তাৰ পৰা আঁতৰাই দিলোঁ হাতীয়ে গৈ জংঘলৰ ওপৰ পালেগৈ হাতী মানুহৰ সংঘাতো নোহোৱা হ'ল আৰু লাহে লাহে সেই পাহাৰসমূহত গছ গছনি গজিব আৰম্ভ কৰিছে যোৱা কেইদিনমান আগতে আমি লখিমপুৰৰ পভা বনাঞ্চলত বাস কৰা মানুহসমূহক আমি আঁতৰাই দিছিলোঁ ৰাতিয়ে তাতে গৈ গড় উপস্থিত হৈছিল আপোনালোকে চিন্তা কৰক যদি বনাঞ্চল নাথাকে গড় ক'ত থাকিব কাজিৰঙাৰ গোটেই বুঢ়া চাপৰিখন এটা সময়ত মানুহে দখল কৰি লৈছিলে এটা দিনত 30টাকৈ গড় হত্যা হৈছিলে সৰু সুৰা জীৱ জন্তু কিমান তাতে মানুহে হত্যা কৰিছে তাৰ হয়তো কোনো হিচাপ নিকাচ নাছিল আজি আমি সেই বুঢ়া চাপৰি অভয়াৰণ্যখনক মুকলি কৰিলোঁ লাহে লাহে আমি তাত দেখা পালোঁ গৰু ঘূৰি আহিলে বাঘু ঘূৰি আহিলে জীৱ জন্তু অজগৰ গোটেইসমূহ আকৌ এবাৰ ঘূৰি আহিলে মানুহ আৰু প্ৰকৃতি আমি একেলগে জীয়াই থাকিব লাগিব সেইবাবে আমাক গছ গছনিৰ পৰিৱেশ লাগে আৰু আটাইতকৈ ডাঙৰ কথা মানুহে মানুহ হিচাপে জীয়াই থাকিবৰ কাৰণে আমাক এটা স্বচ্ছতাৰ পৰিৱেশ লাগে আজি খুমটাই সমষ্টিয়ে অসমৰ মানুহক এটা প্ৰেৰণা যোগালে যে স্বচ্ছতাৰ কাৰণে আমি কিমানখিনি কাম কৰিব পাৰোঁ আজি মোক মৃণাল শইকীয়া ডাঙৰীয়াই জনোৱা মতে 172খন গাঁৱত এই স্বচ্ছতাৰ প্ৰতিযোগিতা অনুষ্ঠিত হ'ল প্ৰথম দ্বিতীয় তৃতীয় পুৰস্কাৰো আহিলে মই অলপ আগতে মুদৈ গাঁৱত কৈ আহিছোঁ যে মৃণাল শইকীয়া ডাঙৰীয়াই প্ৰথম পুৰস্কাৰ 10 লাখ টকাৰ উন্নয়নমূলক কাম ঘোষণা কৰিছিলে সেকেন্ড প্ৰথমটো 1 কিলোমিটাৰ ৰাস্তা দ্বিতীয়টো 10 লাখ টকা এই ধৰণে তেখেতে পুৰস্কাৰ ঘোষণা কৰিছিলে মই ক'লো যে ইমান ভাল কাম এটা হৈছে মৃণাল শইকীয়াই যিখিনি ঘোষণা কৰিছে তাৰ লগত মই আৰু যোগ কৰি দিম 1 কিলোমিটাৰ জেগাত 2 কিলোমিটাৰ কৰি দিম 10 লাখৰ জেগাত 20 লাখ কৰি দিম যাতে মৃণাল শইকীয়া ডাঙৰীয়াৰ প্ৰচেষ্টাত আমি কৰবাত নহয় কৰবাত অলপ যাতে প্ৰেৰণা যোগাব পাৰোঁ আৰু এইবাৰে নহয় ৰাইজক
বছৰে আমি যদি এই স্বচ্ছতাৰ প্ৰতিযোগিতা কৰিব পাৰোঁ আৰু প্ৰতিযোগিতাটো 15 দিনৰ নহয় গোটেই বছৰটোৱে যদি আমি গাঁওখনক স্বচ্ছ কৰি ৰাখিব পাৰোঁ তেতিয়াহ'লে খুমটাই সমষ্টিক চাবৰ কাৰণে অসমৰ পৰা মানুহ আহিব যে ইমান ধুনীয়া স্বচ্ছতা সমষ্টি এই সমষ্টিটো গৈ এবাৰ আমি চাই আহোঁ ইয়াত পৰ্যটকো আহিব আৰু মানুহে খুমটাই সন্মানৰ দৃষ্টিৰে চাব মোদী ডাঙৰীয়াক মই এইবাৰ লগ পালে কম আপোনালোকৰ কথা তেখেতেও খুব ভাল পাব এই কথা শুনি যে আপোনালোকে আজি স্বচ্ছতাক জীৱনৰ আদৰ্শ হিচাপে লৈছে যোৱাকালি অসম চৰকাৰৰ বাজেট আছিলে আমি বাজেটত বহুত কথাই কৈছোঁ অৰুণোদয়ৰ কথা কৈছোঁ যে লাহেকৈ অৰুণোদয় এইবাৰ আমি 1400 টকালৈকে লৈ যাম অৰুণোদয় নোপোৱা মহিলাসকলক আকৌ আমি অৰুণোদয় দিম আমি বাজেটত কৈছোঁ যে আমি মুখ্যমন্ত্ৰীৰ আৱাস যোজনা নামে নতুন আঁচনি কৰিম যিসমূহে ঘৰ পোৱা নাই তেওঁ দুখীয়া মানুহক আমি লাহে লাহে ঘৰ দিম নহয় ব্যক্তিগত হিচাপে আমি একোটা পুঁজি দিম যাতে তেওঁলোকে ঘৰতে কিবা নহয় কিবা এটা উপাৰ্জনমুখী কাম কৰিব পাৰে এই ঘোষণাবিলাকৰ বিষয়ে আপোনালোকৰ লগত মই কেতিয়াবা আৰু ভাল কৰি কথা পাতিম কিন্তু আটাইতকৈ যিটো যোৱাকালি 3টা আমি কথা কৈছিলোঁ সেই 3টা কথা স্বচ্ছতাৰ লগত জড়িত বা আমাৰ গাঁৱলীয়া জীৱনৰ লগত জড়িত কাৰণে মই আপোনালোকৰ আগত ক'ব খুজিছোঁ আমাৰ মানুহৰ জন্ম হয় এটা জন্মদিন থাকে গাঁৱৰো এটা জন্মদিন থাকিব লাগে কোনদিনাখন হ'ব পাৰে যিদিনাখন গাঁৱত প্ৰথম LP স্কুলখন হৈছিলে বা যিদিনাখন গাঁৱত প্ৰথম অংগনবাড়ী কেন্দ্ৰটো হৈছিলে বা যিদিনাখন গাঁৱত প্ৰথম নামঘৰটো প্ৰতিষ্ঠা হৈছিল এইবাৰ আমি অসমত ভাবিছোঁ যে সকলো গাঁৱতে আমি এটা নিৰ্দিষ্ট দিন আমি পালন কৰিম যিটো আমাৰ গাঁৱৰ স্থাপনা দিৱস হ'ব বা আমাৰ জন্মদিন হ'ব যাতে সেই গাঁওখনৰ অসমৰ চুকে কোণে য'ত যি মানুহ চাকৰি কৰি আছে কাম কৰি আছে সেই নিৰ্দিষ্ট দিনটোত যাতে গাঁৱলৈকে তেওঁলোকে আহিব পাৰে আৰু এই গাঁৱৰ উৎসৱ পালন কৰাৰ বাবে আমি প্ৰত্যেকখন গাঁৱকে এইবাৰ আমি এটাকৈ পুঁজি যোগান ধৰিম দ্বিতীয়তে আমি কৈছোঁ কি যে আমি গাঁওসমূহত খেল আৰু সাংস্কৃতিক এই দুটা প্ৰতিযোগিতা পাতিম কাৰণ আমাৰ গাঁৱত প্ৰতিভা লুকাই থাকে গম নাপাওঁ কাৰণে প্ৰতিভাসমূহ মৰহি যায় এইবাৰ আমি ঠিক কৰিছোঁ যে ৰাজ্য চৰকাৰে প্ৰত্যেকখন গাঁৱতে এটা পুঁজি যোগান ধৰিব প্ৰত্যেকখন গাঁৱতে 5টা খেলাৰ আমি প্ৰতিযোগিতা পাতিম গাঁৱৰ পৰা ব্লকলৈকে যাব ব্লকৰ পৰা জিলাত যাব জিলাৰ পৰা ৰাজ্যিক ভিত্তিত আমি খেলৰ প্ৰতিযোগিতা পাতিম আমি নাম দিছোঁ খেল মহাসংগ্ৰাম এই প্ৰতিযোগিতাৰ বাবেও গাঁৱত পুঁজি আমি যোগান ধৰিম দ্বিতীয়তে আমি আৰু এটা কৈছোঁ সাংস্কৃতিক মহাৰণ প্ৰত্যেক গাঁৱত জ্যোতি সংগীত প্ৰতিযোগিতা হ'ব ৰাভা সংগীত প্ৰতিযোগিতা হ'ব ভূপেন্দ্ৰ সংগীত হ'ব ৰবীন্দ্ৰ সংগীত হ'ব তাৰ লগে লগে এটা বিহু নৃত্য হ'ব বা তাৰ লগত জনজাতীয় বা যুৱ নৃত্য এটা হ'ব এই প্ৰতিযোগিতাখিনি আমি গাঁৱত কৰিম এটা গাঁৱৰ স্থাপনা দিৱস কৰিম এটা গাঁৱত আমি ক্ৰীড়াৰ প্ৰতিযোগিতা কৰিম আৰু এটা গাঁৱত আমি সাংস্কৃতিক প্ৰতিযোগিতা কৰিম যিসকলে প্ৰথম হ'ব তেওঁলোক ব্লকত যাব ব্লকৰ পৰা জিলালৈকে যাব জিলাৰ পৰা ৰাজ্যিক ভিত্তিত আমি ডাঙৰ গুৱাহাটীত প্ৰতিযোগিতা আমি অনুষ্ঠিত কৰিম তাৰ ফলত কি হ'ব যে আমাৰ গাঁওসমূহত লুকাই থকা বহুত প্ৰতিভা প্ৰত্যেক বছৰে আমাৰ সন্মুখলৈকে আহিব ইয়াৰ লগে লগে আমি আৰু এটা নতুন কাম হাতত লৈছোঁ সেইটো হ'ল জিলা স্বচ্ছতাৰ পুৰস্কাৰ
গোলাঘাট, যোৰহাট, ডিব্ৰুগড়, তিনিচুকীয়া এই গোটেই জিলাবিলাকৰ মাজত এইবাৰ আমি এটা প্ৰতিযোগিতা কৰিম যে কোনখন জিলাৰ গাঁওসমূহ আটাইতকৈ পৰিষ্কাৰ, আটাইতকৈ স্বচ্ছতা, কোনখন জাগা, কোনখন চহৰবিলাক আটাইতকৈ স্বচ্ছ, আৰু যিখন জিলাই এই স্বচ্ছতাৰ প্ৰতিযোগিতাত প্ৰথম পুৰস্কাৰ পাব তেওঁলোকক আমি উন্নয়নমূলক কামৰ কাৰণে 100 কোটি টকাৰ এটা পুৰস্কাৰ দিম। তাত মিউনিচিপালিটিসমূহ থাকিব, গাঁওসমূহো থাকিব। এই জিলা স্বচ্ছতাৰ পুৰস্কাৰো এইবাৰ আমাৰ বাজেটত আমি ঘোষণা কৰিছোঁ। আমি অসমখনক, আমাৰ অসমত বহুত শক্তি আছে, কিন্তু ইমান দিনে বন্ধ ধৰ্ণা থাকি আমাৰ মনৰ মাজত থকা সেই সৌন্দৰ্য আৰু নান্দনিক মনটোক আমি ক'ৰবাত এৰি থৈ আহিছিল। আজি খুমটাই ৰাইজে এই স্বচ্ছতাৰ প্ৰতিযোগিতাই আকৌ এবাৰ আমাৰ নান্দনিক মনটোক বাহিৰলৈ উলিয়াই লৈ আহিলে, আৰু এই ধৰণে আমাৰ অসমখনক আমি গঠনমূলক আৰু ইতিবাচক কামৰ বাবে আমি এক নতুন পৰ্যায়লৈকে লৈ যাব পাৰোঁ। অসমৰ ভিতৰততো মই ক'তো শুনা নাই যে গাঁৱৰ মাজত স্বচ্ছতাৰ পুৰস্কাৰ। ভাৰতত আছেনে নাই মই নাজানো, মই চাই পেলাই আপোনালোকক জনাম। কিন্তু অসমত যে খুমটাইৰ বাদে আৰু এনেকুৱা ভাল কাম ক'তো হোৱা সেই কথা মই আজি আপোনালোকক ক'ব পাৰোঁ। তাৰ বাবে আপোনালোক ধন্যবাদৰ পাত্ৰ। খুমটাইৰ বিধায়ক মৃণাল শইকীয়া আমাৰ সকলোৰে বাবে প্ৰেৰণাৰ পাত্ৰ। আমাৰ যদি 125 জন বিধায়কে মৃণাল শইকীয়াৰ পৰা এই স্বচ্ছতাৰ শিক্ষা লাভ কৰে, আমাৰ অসমখনত বেমাৰ আজাৰ নোহোৱা হৈ যাব, আমাৰ অসমখন স্বাস্থ্যৱান হ'ব, আমাৰ অসমখন এক নতুন পৰ্যায়লৈ গতি কৰিব। মই পুনৰ এবাৰ অসম চৰকাৰৰ হৈ মোৰ ব্যক্তিগত ফালৰ পৰা আৰু অসমবাসী ৰাইজৰ পৰা মৃণাল শইকীয়া ডাঙৰীয়াক ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। মোক মৃণাল শইকীয়া ডাঙৰীয়াই কম্পিটিশ্যনটো আৰম্ভ কৰোঁতে মোক কৈছিলে যে আমি কম্পিটিশ্যন কৰিছোঁ, কিন্তু বঁটা ঘোষণা কৰিবৰ বাবে আপুনি আহিব লাগিব। মই সিদিনাখনে কৈছিলোঁ যে মই নিশ্চয় আহিম। আজি মোক গুৰু দায়িত্ব দিছে যে এই এমডাপত 5খন গাঁৱৰ নাম আছে বা 4খন গাঁৱৰ নাম আছে, যি আছে 5খন গাঁৱৰ নাম আছে। নামখিনি মৃণাল শইকীয়াই নাজানে, ময়ো নাজানো, কিন্তু নামখিনি বিচাৰকসকলে ইয়াত দিছে। আপোনালোকৰ মাজত আমি নামখিনি ঘোষণা কৰি দিম। যিসকলে পালে তেওঁলোকেতো আনন্দ কৰিব, যিসকলে নাপাব তেওঁলোকে আজিয়ে সংকল্প ল'ব যে অহাবাৰ আমি পাম। আৰু তেনেকে যেতিয়া প্ৰত্যেকখন গাঁৱে সংকল্প ল'ব, সমগ্ৰ খুমটাই পৰিষ্কাৰ পৰিচ্ছন্নতা আৰু স্বচ্ছতাৰ আদৰ্শ হ'ব। মোৰ লগত আৰু এটা অনুৰোধ যে কম্পিটিশ্যনৰ সময়ত আমি যেনেকে খুমটাইখন ধুনীয়া কৰি ৰাখিলোঁ, মই টিভিটো দেখিলোঁ, মৃণাল শইকীয়া ডাঙৰীয়াৰ ছ'চিয়েল মিডিয়াটো মই দেখি আছিলোঁ। এই কামটো যাতে আপোনালোকে এৰি নিদিয়ে, সদায় কৰি থাকে, তেতিয়াহে আমাৰ আজিৰ এই যিটো লক্ষ্য আছিলে সেই লক্ষ্যই আমাৰ এটা খুব সফলতাৰ পথত আগবাঢ়িব। আমি প্ৰথমতে আপোনালোকৰ অনুমতি লৈ খুমটাই জেডপিচিৰ আমি ৰিজাল্টখিনি ঘোষণা কৰিলোঁ। আমাৰ এই জেডপিচিত বিচাৰক আছিলে ডক্টৰ অমৰেন্দ্ৰনাথ দত্ত, অম্লান ফুকন আৰু প্ৰাণজিৎ শইকীয়া। তেওঁলোকে ইয়াত চহী মাৰি যি কৈছে সেইখিনিকে আমি আপোনালোকৰ মাজত ঘোষণা কৰি দিম। মই তলৰ পৰা গৈছোঁ। প্ৰথম মই পঞ্চম পুৰস্কাৰটো ঘোষণা কৰিম। পঞ্চম পুৰস্কাৰ পাইছে বগৰীয়ানী গাঁও। বগৰীয়ানী গাঁৱে পঞ্চম পুৰস্কাৰ পাইছে। চতুৰ্থ পুৰস্কাৰ পাইছে বচা গাঁও। তৃতীয় পুৰস্কাৰ পাইছে কচুপথাৰ গাঁও। দ্বিতীয় পুৰস্কাৰ পাইছে
হাবিচোৱা চিনাতলি গাঁও। এতিয়া প্ৰথমটো গাই দিব লাগিব, হয় নহয়? প্ৰথমটোৰ কাৰণে আমি ভাবি আছো কোনে পাম। প্ৰথমটো পালে নেৰামৰা গাঁৱে। ইহঁতৰ বহুত ভাল লাগিছে, ইহঁতৰ গাঁও বিৰাট ফূৰ্তি লাগিছে। ৰাস্তাঘাট পকী আছিলে নে নাই? ৰাস্তা পকী আছিলে নে নাই? আছিলে। এতিয়া 2 কিলোমিটাৰ ৰাস্তা দিব লাগিব নহয়, ক'ত দিবা তুমি? এতিয়া আমি নাম কম কঁঠালগুৰি ZPC। কঁঠালগুৰি ZPC দাস কেইজনৰ নাম ইয়াত মই পোৱা নাই, তথাপিতো চিগনেচাৰ আছে। চিগনেচাৰ কেইটা ইয়াতে আছে। আৰু ইয়াত তেওঁলোকে এটা কমেণ্টটো দিছে যে গোটেই কেইখন গাঁও গাৰ্বেজ আৰু প্লাষ্টিক নাছিলে, আৰু তেওঁলোকে বিচাৰকসকলে বিচাৰ কৰোঁতে মানুহৰ লগত হোৱা কথা বতৰা, সজাগতা আৰু পৰিষ্কাৰৰ ওপৰত ভিত্তি কৰি তেওঁলোকে পুৰস্কাৰ দিছে। আৰু তেওঁলোকে কৈছে যে খুমটাই সমষ্টিৰ ৰাইজৰ উৎসাহ আৰু সহযোগিতা তেওঁলোক অত্যন্ত সন্তুষ্ট, এনেকে জাজে লিখি থৈ গৈছে। এতিয়া আমাৰ কঁঠালগুৰি জিলা পৰিষদত ৫ম পুৰস্কাৰ পাইছে চিনাতলি গাঁও। পুৰস্কাৰ পাইছে চতুৰ্থ, দ্বিতীয় নহয়, পঞ্চমৰ পিছত চতুৰ্থ পুৰস্কাৰ পাইছে ঢেকিয়াল গাঁৱে। তৃতীয় পুৰস্কাৰ পাইছে গোসাঁই সত্ৰ। দ্বিতীয় পুৰস্কাৰ পাইছে বুঢ়া লিকচন। আৰু ফাৰ্ষ্ট পুৰস্কাৰ, প্ৰথম পুৰস্কাৰ পাইছে যোগীবাৰী গাঁও। ভাল লাগিছে। আজি বাকী গোটেই কাগজ পত্ৰ সকলো ইয়াতে আছে, আপোনালোকে চাই ল'ব পাৰিব। আৰু আজি ইমান ভাল কাম এটাত আমন্ত্ৰণ কৰি অনাৰ বাবে পুনৰবাৰ সকলোকে ধন্যবাদ জনাইছো। আকৌ এবাৰ আপোনালোকে যাতে এই স্বচ্ছতাক ধৰি ৰাখে তাৰ বাবে অনুৰোধ জনাই মই মোৰ বক্তব্যৰ সামৰণি মাৰিছো। জয় হিন্দ, বন্দে মাতৰম।